আপোনালোকৰ বাবে লৈ আহিছোঁ নগাঁও জিলাস্থিত নেহেৰুবালিত হৈ থকা ভোগালী মেলাৰ কিছু দৃশ্যাংশ। হাতী মানুহৰ সংঘাতক লৈ বনোৱা কিছুমান পৰিৱেশ দেখুৱাবলৈ লৈছোঁ। আহকচোন এয়া চাওঁ কি ধুনীয়াকৈ বনাইছে। হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভাঙি কেনেদৰে নষ্ট কৰে আৰু ভঁৰালৰ ধানমুঠি খাই বা পথাৰৰ শস্যবোৰ বিনাশ কৰি কেনেদৰে অনিষ্ট সাধন কৰে সেয়া সুন্দৰভাৱে ইয়াত পৰিলক্ষিত হৈছে। এয়া দেখিছেনে, হাতীটোৱে কলগছজোপা খাবলৈ চেষ্টা কৰিছে। এয়া আচলতে বনাই থোৱা মূৰ্তিহে, কিন্তু ইয়াৰ দ্বাৰা হাতী মানুহৰ সংঘাতৰ চিত্ৰখন দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এইবাৰ নগাঁও ভোগালী মেলাৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱেই হৈছে এই হাতী মানুহৰ সংঘাত বিষয়টো। অসমীয়া সংস্কৃতিৰ জাপি, খালৈ, জাকৈ এইবোৰ তাত ধুনীয়াকৈ বনাই ৰখা হৈছে আৰু এয়া শেৱালি ঘৰ ধুনীয়াকৈ বনাই পুৰণি মাজত বিলীন হৈ যোৱা কিছুমান সংস্কৃতি দাঙি ধৰিবলৈ ধৰিছে। তাৰ মাজতে মেলাটো আছেই, দোকান পোহাৰৰ সমাহাৰে ভোগালী মেলাৰ আয়োজন সুন্দৰকৈ হৈছে। মানুহৰ ভিৰ দেখিছেনে? ইয়াৰ লগতে সৰু ল'ৰা ছোৱালীক আকৰ্ষিত কৰিবলৈ খেলনা বস্তুবোৰতো আছেই।